So guys, good morning. আৰু আজি আছো আমি কাজিৰঙাত সুলিন উডছ আৰু এই প্ৰপাৰ্টিটোৰ বিষয়ে ভালকে কম তোমালোকক ভালকে এটা ডেডিকেটেড ভিডিও বনাম বাট বিফোৰ স্টাৰ্টিং দিস ভিডিও I want to wish everyone happy new year. So আজি একদম 1st January আৰু আমি একদম এনেকৈ প্ল্যান কৰি আহিছো তো কালি আমি কিবা কিবি শুট কৰিছিলো তো হেবিলাক ভিডিও প্ৰথমে চাই লোৱা আৰু আজিৰ কাৰণে এটা বেল ডেডিকেটেড ভিডিও কৰিম আৰু আজি আমি গৈ আছো জিপ সাফাৰী একদম মজা মজা জান গম নাপাও কি দেখা পাও নাপাও কিন্তু আমি যাম জিপ সাফাৰী এনজয় কৰিম তো কি পছনে ভিডিও ইয়াৰ পিছত কালি ৰাতি আমি কি এনজয় কৰিলো এই ভিডিওটো ইয়াত লগাই দিম চাবা আৰু এনজয় So hello YouTube and welcome back to a new video. Aru aji reason e light actually it's not Diwali. Today is 31st. Aru aji 2020 last day mane last night. Aru etia homoy hoise roba. Oi time kitna hoya mani sabi 6:26. Etia time hoise 6:26. Aru aji ami asu Kaziranga aru ekhon ami etu property asu Sulin Woods Kaziranga. To আমি একচুয়ালি পালো अराउंड 4টা বাজিলে বঙাইগাঁও পৰা আহোতে তো আজি আমি ইয়াতে নিউ ইয়াৰ সেলিব্ৰেট কৰিম ইয়াত মোৰ লগৰ বিলাক আছে সবকে ইন্ট্ৰো কৰাই দিম কোন কোন আহিছে তো আৰু এই প্ৰপাৰ্টিৰ বহুত ধুনীয়া প্ৰপাৰ্টি এজন আমাৰ কলেজৰ এজন জুনিয়ৰ হয় মোৰ বহুত ভাল লগৰ তেওঁৰে প্ৰপাৰ্টি হয় আৰু এই প্ৰপাৰ্টিটো ভালকে তোমালোকক দেখাম ভালকে এটো এটা নিউ ভিডিও বনাম ডেসক্ৰাইবিং দা প্লেसेस আৰু প্ৰপাৰ্টিটো ক'ত কেনেকৈ আছে কি বস্তু আছে কি ফেসিলিটি আছে সব দেখাম ভালকে এটা ডেডিকেটেড ভিডিও বনাম বাট দিস ইজ এ সিম্পল ব্লগ যত মানে আজি নাইটটো কেনেকৈ আমি সেলিব্ৰেট কৰিম এটো অলপ দেখাম আৰু আজি কিবা কি প্ৰগ্ৰামছো আছে যেনেকৈ বিহু এটা মানে বিহু ডান্স এটাও এলোকে অৰ্গানাইজ কৰিছে এটো চাম আৰু এনে মজা কৰিম কিন্তু বঙাইগাঁও পৰা আহোতে মই একো এনেকৈ ৰেকৰ্ডিং কৰা নাই বিকজ এটো আৰু ৰোড ট্ৰিপ সবে কৰিয়ে থাকা ইউটিউবত এনেকুৱা বহুত ভিডিঅ'জ আছে তো হেতু তুমি চাই ল'বা মজা লাগিছে আৰু ইয়াত আমি থাকিম 2 nights to কিবা কিবি মস্তি কৰিম তো কি ওয়াচিং দ্য ভিডিও আৰু এতিয়া পটাপট অলপ বাহিৰত যাওঁ কিবা কিবি বস্তু আনিব আছে আৰু তাৰ পিছত আমি হেফালে বনফায়াৰ আছে তো তাত আমি মস্তি কৰিম তো কি ওয়াচিং দ্য ভিডিও যদি ভাল লাগিছে দেন প্লিজ লাইক কৰি দিবা এতিয়া একো নকওঁ কাৰণ আগৰ ভিডিওছ বিলাক চোৱাৰ কাৰণে তাত মৰম দিয়াৰ কাৰণে থ্যাংক ইউ আৰু এডভান্সত হ্যাপি নিউ ইয়াৰ কিন্তু ভালকে হ্যাপি নিউ ইয়াৰ কাইলে কম ভালকে তো কি ওয়াচিং গাইজ এতিয়া হৈছে 8:30 আৰু অলপ বাহিৰত ফুৰি আহিলো আৰু এতিয়া আমি গৈ আছো এটা মানে বিহু এটা ফাংচন এটা সৰু এটা ফাংচন অৰ্গানাইজ কৰিছে আৰু এইফালে গৈ আছো এতিয়া আৰু তোমালোকক দেখাম কেনেকুৱা কি প্ৰগ্ৰাম হৈছে কি নাই তো কি ওয়াচিং ভিডিও অলপ ঠাণ্ডা আছে তুমি সব ৰেডি আৰু এইফালে মানুহ আহি আছে তো মজা কৰিম কি ওয়াচিং ভিডিও কিন্তু আৰু ইয়াত এইফালে অলপ সৰুকে এটা অৰ্গানাইজ কৰিব প্ৰগ্ৰাম আৰু ইয়াত এইফালে বনফায়াৰ হৈ আছে আৰু এই সাইডে বনফায়াৰ মজা লাগিব আৰু সোয়া এটা জাস্ট স্টাৰ্টে কৰিম अराउंड 8:30 হৈছে টাইম আৰু জুইটো এতিয়াও ভালকে জ্বলা নাই ট্ৰাই কৰি আছো আৰু এইফালে আছে আমাৰ শিল্পী বঢ়িয়া आसम का बिहू डांस और इस बिहू डांस पे अगर आप लोग भी सहयोग करेंगे तो हम बहुत आनंदित होंगे वैसे कीजिए आसम का बिहू डांस थैंक यू আজি আমি এনজয় কৰিলো বিহু ডান্স আৰু এইফালে চাব পাৰে পুৰা নাচি আছে সব আমাৰ গ্ৰুপ সবে নাচি আছে আৰু ইয়াত যোন আহিছে সবে নাচিছে তোমালোকক দেখাম দেখাই দেখা পুৰা সবে ডান্স কৰি আছে একদম বঢ়িয়া লাগিছে এইটো চোৱা সবে ডান্স